আজি দ্য আছাম ট্ৰিবিউন বাতৰিখনত প্ৰথম পৃষ্ঠাতে কেইবাটাও উল্লেখযোগ্য বাতৰি প্ৰকাশ পাইছে। তাৰ ভিতৰত হৈছে এটা হৈছে ৱাংচুকক ততাতৈয়াকৈ হস্পিটেললৈ লৈ যোৱা হৈছে। আৰু CJP কক্ৰোচ জনতা পাৰ্টিৰ ফাউণ্ডাৰ অভিজিৎ দেৱকে ষ্টাৰ্ট কৰিছিলে এই হাংগাৰ ষ্ট্ৰাইক। আৰু মেডিকেল এডভাইজ আৰু দিল্লী হাইকোৰ্টৰ ডাইৰেকশ্যনত পুলিচে ৱাংচুক যি সোনাম ৱাংচুক আছে তেওঁক হস্পিটেললৈ লৈ গৈছে। আৰু সোনাম ৱাংচুকে 21 দিন ধৰি পিনি হাংগাৰ ষ্ট্ৰাইক কৰি আছিলে দিল্লীৰ যন্তৰ মন্তৰত। আৰু তেওঁ যি নিট পেপাৰ লিক হৈছিলে সেই নিট পেপাৰ লিকৰ ইছ্যুক লৈ পিনি তাত তেওঁলোকে প্ৰটেষ্ট কৰি আছিলে। আৰু তেওঁলোকে সেই প্ৰটেষ্টৰ মূল দাবী আছিলে যে এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁ পষ্টৰ পৰা ৰিজাইন দিব লাগে। আৰু ইয়াৰ পিছতে তেওঁলোকৰ আন এটা ডিমাণ্ড হৈছে যে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়েও তেওঁ ৰেজিগনেশ্যন দিব লাগে বুলি। ৱাংচুকক হস্পিটেললৈ লৈ যোৱাৰ পাছত হস্পিটেল অথৰিটিয়ে ইছ্যু কৰিছে যে তেওঁ ৱাংচুকৰ ডিহাইড্ৰেশ্যন আৰু মেটাবলিক এবনৰ্মেলিটিছ থকা স্বত্তেও তেওঁ ৰিফিউজ কৰিছে ইণ্টাৰভেনিয়াছ ফ্ৰুটছ লোৱাৰ পৰা আৰু অৰেল ৰিহাইড্ৰেশ্যন চলিউশ্যন লোৱাৰ পৰা আৰু আদাৰ যিবিলাক মেডিকেশ্যন আছে সেই মেডিকেশ্যন বা ট্ৰিটমেণ্ট লোৱাৰ পৰা তেওঁ কিন্তু অমান্তি হৈছে বুলি হস্পিটেল অথৰিটিয়ে উল্লেখ কৰিছে। আৰু এটা প্ৰথম পৃষ্ঠাতে প্ৰকাশ পোৱা বাতৰি হৈছে জুইফুল নামৰ ছবিখনে নেশ্যনেল ফিল্ম এৱাৰ্ড পাবলৈ সক্ষম হৈছে। এইটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় যে জুইফুল যোনখন ছবি আছে সেই ছবিখনে নেশ্যনেল ফিল্ম এৱাৰ্ড পাবলৈ সক্ষম হৈছে। এই জুইফুল ছবিখনত প্ৰডিউচ আৰু ডাইৰেক্ট কৰিছিলে যদুমণি দত্তই। আৰু এই ছবিখনে ৰজত কমল এৱাৰ্ড পাবলৈ সক্ষম হৈছে বেষ্ট আছামিজ ফিল্ম হিচাপে 72nd নেশ্যনেল ফিল্ম এৱাৰ্ডত। 72nd নেশ্যনেল ফিল্ম এৱাৰ্ডত ৰজত কমল এৱাৰ্ড পাবলৈ সক্ষম হৈছে জুইফুল নামৰ এই ছবিখনে। আৰু জুইফুলৰ কাহিনী আছিলে দুগৰাকী মাতৃ, যি দুগৰাকী মাতৃ আছাম নাগালেণ্ড বৰ্ডাৰত এৰিয়াত তেওঁলোকে বসবাস কৰিছিলে। আৰু তেওঁলোকৰ ডেইলি ৰুটিন আছিলে সেই এৰিয়াটো বা ভিলেজাৰ্ছবিলাকৰ যে গোটেই দিনটো ৰাতিটো তেওঁলোকে ভিজিলেঞ্চ কৰা, তেওঁলোকে পহৰা দিয়া আৰু ৰাতিপুৱা হৈ যোৱাৰ লগে লগে তেওঁলোকে ৰেষ্ট লোৱাটো। আৰু ইয়াৰ পাছত এডমণ্ড ৰেনছনে বেষ্ট চিনেমেটোগ্ৰাফাৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে লাইফ ইন লুম নামৰ ছবিখনৰ কাৰণে। আৰু তেওঁ এই ডকুমেণ্টাৰীখন 7খন যি 7 ইণ্ডিয়ান ষ্টেটছ আছে তাৰ ওপৰত বনোৱা হৈছিলে। তামিলনাডু, গুজৰাট, আছাম, ৱেষ্ট বেংগল, উৰিষ্যা, লাডাখ আৰু উত্তৰ প্ৰদেশ। আৰু এই 7খন ষ্টেটছৰ যি ট্ৰেডিশ্যনেল যি ৱেভাৰ্ছ আছে সেই ট্ৰেডিশ্যনেল ৱেভাৰ্ছবিলাকৰ তেওঁলোকৰ জীৱনীৰ ওপৰত এই কাহিনী লাইফ ইন লুমত দেখুওৱা হৈছে। আৰু ইয়াৰ পাছত আৰ্টিকল 370 নামৰ চিত্ৰখনে বেষ্ট ফিচাৰ্ছ ফিল্ম এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আৰু লগতে ভানগাৰ নামৰ চিত্ৰখনে বেষ্ট নন ফিচাৰ্ছ ফিল্ম এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আৰু ৰাম নামী নামৰ চিত্ৰখনে বেষ্ট ডকুমেণ্টাৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আৰু য়ামি গৌতমে দ্য বেষ্ট এক্ট্ৰেছ লিডিং ৰোলত দ্য বেষ্ট এক্ট্ৰেছ এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰ্টিকল 370 নামৰ ছবিখনৰ কাৰণে। মমূটিয়ে ব্ৰহ্মা যুগম আৰু কাৰ্তিক আৰিয়ানে চান্দু চেম্পিয়ন ছবিখনৰ কাৰণে বেষ্ট এক্টৰ লিডিং ৰোলত বেষ্ট এক্টৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে। ৰন্দীপ হুড্ডাই বেষ্ট ডেবিউট ডাইৰেক্টৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে স্বতন্ত্ৰ বীৰ সাৱৰকাৰ চিনেমাখনৰ কাৰণে।